নমস্কাৰ বন্ধুসকল, আকৌ এটা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। য'ত নেকি আপোনালোকে থাম্বনেইলখন চাই গমেই পাই গৈছে। গতিকে কথাটো হৈছে এনেকুৱা, ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি সম্বন্ধবোৰ কেনেকুৱা, সম্পৰ্কবোৰ কেনেকুৱা। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ডিটেইলছত আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। গতিকে কথাটো হৈছে, ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি সম্পৰ্কখিনি কেনেকুৱা আৰু কি কাৰণত ইমানখিনি এটা ডাঙৰৰ পৰা ডাঙৰ স্কেম কৰি পেলাই দুইজন বায়েক আৰু ভৈনীয়েকৰ মাজত সম্পৰ্ক কিমান এটা গভীৰতাৰ পৰা গভীৰতালৈ গ্ৰহ কৰি পেলাই কিমান এটা লুণ্ঠন ৰাজ কৰিলে, সেইখিনি আধাৰত আপোনালোকৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ মই চেষ্টা কৰিম। গতিকে হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সম্পত্তিৰ পাহাৰ দেখিলে আপোনালোকে তবক মানিব। এটা সামান্য কৰিঅ'গ্ৰাফ কৰি পেলাই ইমান এটা ডাঙৰ চাহপাতৰ বাগান ক্ৰয় কৰিবলৈ ইমানখিনি টকা পইচা ক'ৰ পৰা পালে? ইয়াৰ ওপৰত ভগৱান স্বৰূপ হৈ পেলাই আহিছিলে বিশাল ফুকন নামৰ সেই ব্যক্তিজন। গতিকে সেই ব্যক্তিজনে ক'ৰ পৰা কেনেকৈ হেৰা ফেৰি কৰি পেলাই নতুন স্কিম, আজিকালি অসমত হেৰা ফেৰিৰ নামত নতুন স্কিম ওলাই গৈছে। গতিকে আমি এখন চিনেমা চাইছিলোঁ, য'ত চিনেমাখনৰ নাম আছিলে হেৰা ফেৰি। গতিকে সেই হেৰা ফেৰিখনত আপোনালোকে চাইছিলে একদিনত ডাবল পইচা ইনকাম কৰিব পৰা হয়। গতিকে সেই ইনকামৰ ফলতে আজি সেই বিশাল 22 বছৰীয়া এজন যুৱকে 200 কোটি টকাৰ মালিকাধীন হৈ পৰিছে। 200 কোটি টকাৰ স্বত্বধাৰী সেই বিশাল ফুকন নামৰ ব্যক্তিজনে এজন 22 বছৰীয়া বয়সৰ যুৱকে 100 কৰোৰ টকাৰ অধিপতি হ'ল। তাৰ লগতে সেই চুমি বৰাৰ তত্ত্বাৱধানত কেনেকৈ ক'ৰ পৰা ইমানখিনি উপাৰ্জনৰ পথ পালে, গতিকে সেইখিনি তথ্যও আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই দিবলৈ চেষ্টা কৰিম। চুমি বৰাৰ ৱেডিঙত ৰাজস্থানত গৈ পেলাই যিমানখিনি টকা পইচা খৰচা কৰিলে বিশাল ফুকনে, সেই টকা পইচাখিনি কাৰ আছিলে জানোনে? সেই পইচাখিনি আছিলে সৰ্বসাধাৰণ লোকৰ, আপোনাৰ মোৰ আৰু তেনেকৈ বহুতজনৰ লোকৰ আছিলে। গতিকে তাৰ পৰা এটা মাল্টিনেশ্যনেল কোম্পানীৰ পৰা নটাৰী যোগেদি 100% গেৰাণ্টি দিম বুলি কৈ পেলাই, ৰিটাৰ্ণ দিম বুলি কৈ পেলাই নটাৰীৰ যোগেদি বহুতজনৰ মানুহৰ পৰা ঠগ আৰু প্ৰবঞ্চনাৰে টকা উপাৰ্জন কৰিলে। সেই পইচাখিনি বিভিন্ন ধৰণৰ তেখেতে নিজৰ একাউণ্টৰ লগতে আৰু নিজৰ মাকৰ নামতো এখন বহুত ডাঙৰ উপহাৰ এখন কাৰ হিচাপে দিছিলে। সেই কাৰখনৰ ওপৰতো আপোনালোকে সবিশেষ নিউজতে হওক বা আৰু ব্যক্তিগত ইউটিউব চেনেলত হ'লেও আপোনালোকে গম পাই আছে। গতিকে কথাখিনি এনেকুৱা নহয় যে সৰ্বসাধাৰণ লোকৰ পৰা পইচাখিনি যে লৈ পেলাই ক'ত কেনেকৈ 100% ৰিটাৰ্ণ দিম বুলি কৈ পেলাই সেই পইচাখিনি ক'ত কেনেকৈ ব্যৱহাৰ কৰিলে, ক'ত কেনেকৈ বিলাসী জীৱন উদযাপন কৰিলে, সেইখিনিহে ডাঙৰ বস্তু। গতিকে আজি আমি সকলো জনসাধাৰণে বা সকলো ৰাইজে আমি বুজি পোৱা উচিত যাতে এনেকুৱা ট্ৰেডিং এপৰ বিৰুদ্ধে প্ৰত্যেকে মাত মাতিবলগীয়া হৈছে। অলৰেডি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো কৈয়ে দিছে যে কাকো ৰেহাই দিয়া নহয়। অৰ্থাৎ আজিৰ ডেটলৈকে আপোনালোকৰ 28জন মানুহক এৰেষ্টেড কৰা হৈছে। গতিকে এৰেষ্টেড কৰিলে নহ'ব ন, এৰেষ্টেড কৰিলে বা আজি বিশাল ফুকনক এৰেষ্ট কৰিছে, তেখেতে কাইলৈ পৰহিলে বা 2-3 মাহ জেলত থাকিব, জামিন লৈ ওলাই গুচি আহিব। গতিকে সেই পইচাখিনি আমাক সৰ্বসাধাৰণ মানুহখিনি যোনখিনি মানুহে ট্ৰেডিং কৰিছিলে বা সেই ইনভেষ্ট কৰিছিলে ফৰেক্স ট্ৰেডিঙৰ নামত, একচুৱেলি বিশাল ফুকনে যিটো ট্ৰেড এপ ব্যৱহাৰ কৰিছিলে সেইটো ফৰেক্স ট্ৰেডিং হয়। গতিকে সেই ফৰেক্স ট্ৰেডিঙত এপত যিখিনি মানুহে ব্যৱহাৰ কৰিছিলে, ইনভেষ্ট কৰিছিলে, গতিকে সেই ইনভেষ্টৰ টকাখিনি ঘূৰাই দিব পাৰিব জানো? তেখেতেতো জামিন লৈ ওলাই গুচি আহিব পাৰে, কিন্তু এইবিলাক একোটা হৈছে নাটক। গতিকে ট্ৰেডিঙৰ নামত এখন মায়াজাল, সেই মায়াজালত আমি সৰ্বসাধাৰণ মানুহখিনি আমি ভৰি দিছোঁ। গতিকে সেই মায়াজালৰ মাজত আৰু যেতিয়া কোনো ভৰি দিব নালাগে, আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা উদাহৰণস্বৰূপেহে আপোনালোকক মই ক'বলৈ চেষ্টা কৰিছোঁ। নতুন এটা জাল পাতি পেলাই চুমি বৰাই
বিশাল ফুকনক এৰেষ্ট কৰাইছে। তাৰ মাজতে এদিন দুদিন গৈ পেলাই আমাৰ গায়ক ভিউ কাশ্যপৰ ঘৰৰ ৰাতি আছিলে, তাৰ পৰা আকৌ গৈ পেলাই ভিতালী শৰ্মাৰ ঘৰত আছিলে, তাৰ পৰা গৈ পেলাই আকৌ ননমাটিত গৈ পেলাই আজি চুমি বৰাকো এৰেষ্ট কৰা হৈছে। গতিকে কিমান এখন নাটক হৈ গৈছে। গতিকে ট্ৰেডিং এপৰ নামত এখন নাটকহে হৈ গৈছে। ইয়াত কোনো একো নাপায়, মাত্ৰ খালি নাটক আৰু নাটকেই হৈ থাকিব। ট্ৰেডিং এপৰ কাৰণে কিমানখিনি মানুহে সাঁচতীয়া কষ্টৰ ধন আমি বিনিময় কৰিছিলোঁ, সেই বিনিময় ফল আমি একো নাপাওঁ। মাত্ৰ খালি নাটক হৈয়ে থাকি যাব। এই নাটকৰ কেতিয়াও জৱনিকা নপৰে। আজি বিশাল ফুকন হওক বা ডিবি ষ্টক হওক আৰু তেখেতৰ নামটো কি আছিলে মই পাহৰি গৈছিলোঁ, কি দাস আছিলে, তেখেতৰো সেই একেই ছিষ্টেম হয়। খুব বেছি 3 মাহ 4 মাহ থাকিব জেলত, তাৰ পৰা জামিন লৈ ওলাই গুচি আহিব। কিন্তু আপোনাৰ মোৰ পইচাখিনি অথলে গুচি যাব। কথাখিনি শুনিবলৈ বেয়া লাগে, কিন্তু সেইকাৰণে মই আপোনালোকক আৰম্ভণিতে কৈছোঁ, ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি, কেতিয়াও আপোনালোকে এইবোৰৰ ক্ষেত্ৰত বিশ্বাস নকৰিব। কাৰণ কথাষাৰ শুনিবলৈ বহুত বেয়া। ৰাতি পিন্ধা নাইটি আৰু পাতি লোৱা ভাইটি সম্পৰ্কবোৰ কথাষাৰ অৰ্থটো অলপ বেলেগ ধৰণে, বুজিবলৈ গ'লে বেলেগ ধৰণৰ হৈ যায়। কিন্তু হ'লেও সম্পৰ্ক ভাইটি বা ভণ্টিৰ হিচাপৰ কথা। গতিকে হ'লেও এনেকুৱা মানে ফ্ৰড আৰু প্ৰবঞ্চকাৰ পৰা সদায় আমি দূৰত থাকিব লাগে। কাৰণ বহুত পস্তাইছোঁ এনেকুৱা ট্ৰেডিং এপৰ কাৰণে, ট্ৰেডিং এপ্লিকেশ্যন, ট্ৰেডিং এপ এইবিলাকৰ কাৰণে বহুত পস্তাইছোঁ। যদি আপোনালোকে ট্ৰেডিং কৰিব মন আছে, এঞ্জেল ওৱানত যাব, গ্ৰ'থ যাব, এইবিলাকৰ চেবি ৰেজিষ্টাৰ হয়, এইবিলাকত আপোনালোকে ট্ৰেড কৰি যদি আপোনালোকে প্ৰকৃত ট্ৰেডাৰ হয় বা ট্ৰেডিং কৰিব জানে, তেন্তে এঞ্জেল ওৱানত যাব, গ্ৰ'থ যাব, আপোনালোকে নিজৰ ট্ৰেডিং নিজেই গ্ৰ'থ কৰিব পাৰিব। গতিকে এইবিলাক আল্টু ফাল্টু কামত গৈ পেলাই কোনো ব্যক্তিগত ট্ৰেডিঙত গৈ পেলাই আপোনালোকে সময় অপব্যয় নকৰি পেলাই আপোনালোকৰ পইচাখিনি পানীত নেপেলাব। চাওক, আজি প্ৰথমৰ পৰা আমাৰ কেনেকৈ প্ৰথমতে আমাক দাই নামৰ এটা এপে কেনেকৈ আমাক ঢকা দি গুচি গ'ল। তাৰপিছত আহি গ'ল YBA অসমৰ পৰা কিমান কৰোৰ টকা লৈ গুচি গ'ল। তাৰপিছত ডিবি ষ্টক আহিল, ডিবি ষ্টকে কিমান টকা লৈ গুচি গ'ল। তাৰপিছত আহিল বিশাল ফুকন ডাঙৰীয়াৰ এইটো ফৰেক্স ট্ৰেডিঙে কিমান টকা লৈ গুচি গ'ল। তাৰপিছত আহিছিল ট্ৰেডিং এফেক্সে কিমান টকা লৈ গৈছিল। এনেকা বহুত ওলাই গৈছে। তাৰ মাজতে আজি বৰ্তমান আকৌ আৰম্ভ হৈছে তেজপুৰত আৰু এটা কোনোবা এটা ট্ৰেডিঙে 3 কৰোৰ টকা অসমৰ সৰ্বসাধাৰণ জনতাৰ মাজৰ পৰা লুটি লৈ গুচি গ'ল। গতিকে কোনোবা এটা ৰাভা নামৰ মানুহ আছিলে, মই নামটো সম্পূৰ্ণ পাহৰি গৈছিলোঁ, কিন্তু টাইটেলটো মনত আছে ৰাভা। গতিকে কিমানখিনি মানুহক আমাক ট্ৰেডিঙৰ নামত লুটি লৈ গুচি গ'ল। গতিকে আমি সৰ্বসাধাৰণ মানুহখিনিয়ে কেতিয়া বুজি পাম যে ট্ৰেডিং বোলা বস্তু একো নাইকিয়া। যদি আমি ট্ৰেডিং কৰিব জানো ন, ট্ৰেডিং আমি গ্ৰ' নামৰ যিটো এপ্লিকেশ্যন আছে, যিটো চেবি ৰেজিষ্টাৰ হয়, এঞ্জেলত কৰিম, এঞ্জেল ওৱানত কৰিম, সেইবিলাকত আপোনালোকে কিয় নকৰে? প্ৰাইভেট যেতিয়া ট্ৰেডিং এপৰ যিখিনি মানুহ আছে সেইখিনিৰ লগত আমি কিয় কৰিবলগীয়া আছে? য'ত নেকি কোনো ক্ৰেছ বা কোনো কেছ ফাইল কৰিলেও তাৰ পৰা আমি 1 টকা পইচা আমি ৰিফাণ্ড নাপাওঁ। গতিকে ভুলখিনি জানি শুনি আমি নিজেই কৰিছোঁ। গতিকে দুখটো দি লাভ নাই। ভুল কৰিছে, শুদ্ধৰণিখিনি নিজেই কৰিব লাগিব। গতিকে সেইকাৰণে সাৱধান আৰু সজাগতা থাকক। এনেকা ভুল আজি কেতিয়াও কৰিব নালাগে। আজি বিশাল ফুকনেই হওক বা ডিবি ষ্টকেই হওক বা চুমি বৰাই হওক, সিহঁতে একোটা সম্পত্তি পাহাৰ বনাই ল'লে। সেই পাহাৰখিনি আমি কেতিয়াও সহায় আনিব নোৱাৰোঁ, বা সেইখিনি পইচা আপুনি বা মই কেতিয়াও ৰিটাৰ্ণ আমি নাপাওঁৱে। সিহঁতে 3 মাহ 4 মাহ জেলত থাকিব, কোনোবা ডাঙৰ এটা উকিল ধৰি পেলাই ওলাই গুচি আহিব, কেছ চলি থাকিব, কিন্তু তাৰ পৰা আমি 1 টকা পইচাও ৰিটাৰ্ণ আমি নাপাওঁ। এইটো সত্য কথা। কেতিয়াও আপুনি মই ডাঠি ক'ব পাৰোঁ যাতে আমি এইখিনি পইচা যদি ৰিটাৰ্ণ পাম বুলি, কিন্তু আমি নাপাওঁ, কোনো কাৰণত নাপাওঁ। কাৰণ কেছ যেতিয়া চলি গৈছে, কেছেই চলি থাকিব। গতিকে আমি এইবিলাক ক্ষেত্ৰৰ পৰা যিবিলাক মাল্টিলেভেশ্যন কোম্পানী হয় বা MLA স্কেম হয়, এজনৰ পিছত এজনৰ পিছত এজন, বা ৰেফাৰেল ছিষ্টেমৰ যিবোৰ স্কিম হয় বা এপ হয়, সেইবোৰৰ পৰা সদায় দূৰত থাকক আৰু সজাগ হওক, সচেতন হওক।
আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।